এইখন হৈছে গণশিল্পী ৰাজীৱ ককাইদেউৰ আদ্য শ্ৰাদ্ধ। ইমান লাখ লাখ মানুহৰ সমাগম চাওক। অসমত প্ৰথমবাৰৰ বাবে লেখত ল'বলগীয়া এনেকুৱা এখন আদ্য শ্ৰাদ্ধ। মন্ত্ৰী বিধায়কৰ শ্ৰাদ্ধটো চাগে ইমান মানুহ নহয়। ৰাজীৱ ককাইদেউ সঁচাকৈ ইমানেই ভাল কাম কৰিছে, সেইবাবে মানুহে শ্ৰদ্ধা কৰিছে তেওঁক মৃত্যুৰ পিছতো। অজস্র সাংস্কৃতিক প্রেমীর সমন্বয়ৰ হাত 2000 মানুহ একেলগে খাব পৰাকৈ ব্যৱস্থা কৰিছে এইখন আদ্য শ্ৰাদ্ধত। গায়ক, অভিনেতা, বিধায়ক সকলোকে দেখা পোৱা গৈছে এইখন ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত। ভাল কৰ্ম কৰি